নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক চাগে ভালে কুশলে আছে। হৰিপ্ৰিয়া ভ্লগছৰ অন্য এটা ইউটিউব ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি যিহেতু শিৱৰাত্ৰি, সেইকাৰণে আমি যাবলৈ ওলাইছোঁ আমাৰ ওচৰতে থকা শিৱ মন্দিৰ এটালৈ বুলি। আৰু মোৰ ফালৰ পৰা সকলোকে শিৱৰাত্ৰিৰ বহুত শুভেচ্ছা জনাওঁ। আৰু ৰাতিপুৱা দেউতাক গৈ পিনি শৰাই চৰাই যিহেতু দি থৈ আহিলেগৈ, সেইকাৰণে আমি এতিয়া অকল মানুহকেইজনীহে যাম, মা আৰু মই। সেইকাৰণে আৰু মানুহজন যিহেতু নায়েই, গতিকে আবেলিলৈকে আকৌ তাত ৰাতিলৈকে ভাওনা আছে মানে, আৰু তাত ভাওনাৰ কাৰণে চাবলৈ যাম চাগে। গ'লে মানে আপোনালোকক দেখুৱামেই বাৰু পিছত সেইটো হ'ব। আৰু এতিয়া আমি দুইজনীয়ে যাওঁগৈ তাত, আপোনালোকক যিখিনি পাৰিম দেখুৱাম বাৰু। আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰি গৈ থাকক। হাই কৈ দে, হাই বুলি কৈ দে। ছোৱালী হাই বুলি কৈ দে। মা এইফালে চাই দিয়ক, এইফালে চাই দিয়ক, এইফালে চাই দিয়ক। আৰু মই এনেকৈ বাহঁতৰ লগত ঘৰলৈ বুলি আহিলোঁ। মা থাকিলে মানে নিৰ্মালি দিবলৈ হৈছিলে। মানুহজন যিহেতু ঘৰলৈ আহা বুলি ফোন কৰি দিলে, যিহেতু ভাড়া মাৰিব গৈছিলে। আৰু তেওঁলোকক কৈ আছোঁ এটা ভাল খবৰ আছে। খবৰটো এতিয়া আপোনালোকক দেখুৱাই দিওঁগৈ। আমি এটা বস্তু ল'লোঁ, কি বস্তুনো আপোনালোকক ধুনীয়াকৈ দেখুৱামগৈ। আৰু মা এতিয়া আহিব ৰাতিকৈ, আকৌ যিহেতু তাত ভাওনা আছে, গতিকে আমি তালৈ যাম আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাম। আপোনালোকে চাই থাকক। আৰু এয়া ভাল খবৰটো, আজি 3 দিনমান হ'ল আৰু লোৱা। ভিডিঅ' কৰিবলৈ মানে থাকিয়ে গৈছে, যিহেতু মোৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা চলি আছে, সেইকাৰণে মানে ভিডিঅ' কৰা নাই। এয়া কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। ৰাইজ, এতিয়া আমি যাবলৈ ওলাইছোঁ ভাওনালৈ বুলি। যিহেতু গমেই পাইছে ৰাতিপুৱা গ'লোঁ, আৰু এতিয়া মায়ে যাওঁ, আপোনালোকক দেখুৱাই আছোঁ। আমিও আহি পালোঁহি আৰু এইফালে মা আগে গৈ আছোঁ আৰু পাছে মই এইফালে আহক। এইফালে ওচৰ বৌ এজনী, বা কেনেকুৱা মানুহ আছে, বৌ কেনেকুৱা মানুহ। তাকেহে এতিয়া আপোনালোকে ধুনীয়াকৈ চাই থাকক, মই দেখুৱাই আছোঁ। ৰাইজ, আমি এতিয়া পূৰা 8মান বাজিলে আৰু ঘৰলৈ বুলি আহি আছোঁ। যিহেতু গমেই পাইছে ভাওনা আপোনালোকক ধুনীয়াকৈ দেখুৱালোঁ। বহুত চাগে দীঘলে আছে, এডিট কৰিলে মানেহে গম পাম। বাৰু চাই লওঁ, যদি বহুত বেছি দীঘল হৈছে তেতিয়াহ'লে কাট কৰি আৰু আপোনালোকক কিছুমান ক্লিপ দেখুৱাম। আৰু নাজানো কেনেকুৱা হৈছে ভিডিঅ'টো, আৰু ইমানখিনিতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। মানুহজন আহিলে কোৱাই নাই আপোনালোকক, মানে প্ৰথম ভিডিঅ' যিটো কৰি আছোঁ ন, মাহঁতৰ আগত কৰিব নোৱাৰিয়ে। ইফালে চাওক কেনেকুৱা কুঁৱলী দিছে, এইফালে মাহঁতে পাছফালে আহি আছে। আৰু কৈ দিছোঁ আপোনালোকক, মানুহজন নহয় কাৰণটোৱে হৈছে মানে কি কয়, মানুহজনৰ ভাগৰ গাটো ভাল নাইকিয়া, সেইকাৰণে নাহিলে আৰু মানে। আৰু আহিবলৈ মানে নক'লোঁ, মই জোৰো নকৰিলোঁ মানে, যে বোলে যাব লাগিব বুলি। মায়ে মই গুচি আহিলোঁ আৰু অকণমান চালোঁ, আহিলোঁ আৰু ভিডিঅ'টো কালি মানে লাষ্টত ভিডিঅ' কৰা নহ'ল। আৰু আজিয়ে কৈ দিছোঁ আপোনালোকক, ভিডিঅ'টো ইমানখিনিয়ে আছিলে। কেনেকুৱা পালে জনাব। যদি ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু বেলেগ এটা অন্য ভিডিঅ'ত আকৌ লগ পোৱা প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়, বাই বাই। আৰু আজি হৈছে ভিডিঅ'টো আপলোড দিম মানে এতিয়া, সেইকাৰণে।